আজি ভিডিঅ'টি মই নোলোৱাকৈ আৰম্ভ কৰিলোঁ। আপোনালোকে বেয়া নাপাব, ওলাবলৈ অলপ অসুবিধা, সেইকাৰণে এনেকৈয়ে দিলোঁ। একচুৱেলি ভিডিঅ'টি মই কৰা নহয়, ভাইটিয়ে কৰি আনি দিছিলে, সেইবাবে মই মিলাবৰ কাৰণে অলপ চেষ্টা কৰিলোঁ, কিন্তু মিলাবগৈ নোৱাৰিলোঁ, সেইবাবে এনেকৈয়ে দিয়া হ'ল। আৰু কিছুমানে সুধি আছিলে মই ক'ৰ হয়। ভিডিঅ'টিত কৈ দিয়া হ'ব, মই এই পাহাৰখন য'ত আছে সেই কথাটো কৈ দিয়া হৈছে। আপোনালোকে গম পাব, ভিডিঅ'টি শেষলৈকে চাই থাকক। আজি দেখুৱাম আমাৰ মিংমাং এৰিয়াৰ পাহাৰ কাষৰ অঞ্চলবোৰ। অকণমান পাহাৰ কাষেদি যোৱা ৰাস্তা নতুনকৈ বনাইছে, তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি ঘৰত থাকোঁতে কৰা, কিন্তু দিব পৰা নাছিলোঁ, আজি দিছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টি চাই ভাল পাব আৰু লগতে জেগাখিনি চাই বৰ ভাল পাব। একেবাৰে গাঁৱলীয়া পৰিৱেশ, পাহাৰ কাষে কাষে ৰাস্তাটো বৰ ধুনীয়াকৈ বনাইছে। বৰ বেছি পেকপেকাই দি নাথাকোঁ আৰু আপোনালোকেও আমনি পাব, সেইবাবে আপোনালোকে ভিডিঅ'টি চাই থাকক। বেলেগৰ দৰে ভিডিঅ'বোৰ ঘনে ঘনে দিয়া নহয়, কাৰণ মই য'তে ত'তে কেমেৰা কৰি ফুৰিবলৈ, ভিডিঅ' কৰি ফুৰিবলৈ বেয়া পাওঁ, লাজ লাগে, সেইকাৰণে অলপ দেৰি লাগে মোৰ ভিডিঅ' দিবলৈ। সেইবাবে প্ৰায় জেগাত ভিডিঅ' কৰাই নহয়, মানুহ বেছি হ'লে। বাৰু যি কি নহওক, এইবোৰ কথা বাদ দিওঁ, আজি ভিডিঅ'টি ইমানতে শেষ কৰি দিওঁ। আৰু আশা কৰিছোঁ সকলোৱে আজি ভিডিঅ'টি চাই ভাল পালে। যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম আকৌ নতুন এটি ভিডিঅ'ত, তেতিয়ালৈকে সকলোকে ধন্যবাদ জনালোঁ।